বেলি ওলোৱা লাগে আজি চাৰে যাবি সেনেকে পাই আজি ৰাতি বিহু আয়োজন বিহুৰ আয়োজন হৈছে টেকেৰীৰ বিশেষকৈ মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু বুলি ক'লে মন প্ৰাণ ঢালি যেনেকৈ মন প্ৰাণ ঢালি ৰাতি বিহু পালন কৰা হয় তাৰ বাবে আমি আমাৰ টেকেৰী গাঁৱৰ সৰ্বত্ৰ ডেকা জীয়ৰী আনহীয়া আনকি বুঢ়া মেথালৈকে ইয়াত উপস্থিত আছে বিশেষকৈ আমাৰ অসমৰ জনগোষ্ঠীৰ তিনিখন বিহু কাতি বিহু মাঘ বিহু আৰু ৰঙালী বিহু আটাইতকৈ বেছি মন প্ৰাণ ঢালি ৰঙালী বিহু পালন কৰা হয় মন প্ৰাণ ঢালি কৰা ৰঙালী বিহু আজি ইয়াৰ ৰাতি বিহু অতি উলহ মালহেৰে টেকেৰী গাঁৱৰ প্ৰতিজন ডেকা গাভৰু আজি ওলাই আহিছে দেখিছে আপোনালোকে পিছফালে যে অতি উলহ মালহেৰে দেহমান দি পেলাই আমি ৰাতি বিহু আয়োজন কৰোঁ আজি আমাৰ টেকেৰী গাঁৱৰ প্ৰতিজন ডেকা গাভৰু ওলাই অহাৰ লগতে আমাৰ ওচৰ পাজৰৰ বা তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ তিনিচুকীয়া জিলাৰ প্ৰতিখন গাঁৱৰ পৰা প্ৰায় ডেকা গাভৰু আহিছে আমাৰ আজি গোটেই ৰাতি বিহু আয়োজন কৰা হ'ব চাকচনি মাৰিৰ দ্বাৰা আমাৰ গীত জোৰা হ'ব আমাৰ প্ৰথমতে ডেকাসকলে পৃথকভাৱে পদ জুৰিব জীয়ৰীসকলে পৃথকে পদ জুৰিব তাৰপিছতে আমাৰ যিসকল আলহী আহিব যিসকল অতিথি আহিব তেখেতসকলক নাচিবৰ কাৰণে চাকচনি মাৰি দিয়া হ'ব তেখেতসকলে নাচ বাগ কৰিব ইয়াতে মন প্ৰাণ ঢালি বিয়া দিয়া নিয়ালৈকে হ'ব তাৰপিছতে কিন্তু আমাৰ এটা কথা আছে কিন্তু আজি এই ৰাতি বিহু চলি থকা সময়ত আমাৰ কোনো ছোৱালীয়ে অন্যলৈ বিবাহ পাশত আবদ্ধ হৈ যাব নোৱাৰিব তাৰপিছত এইখিনি আমি আপোনালোকৰ জৰিয়তে বিশ্ব দৰবাৰলৈ আমাৰ ৰাতি বিহুতে অতি উলহ মালহেৰে পালন কৰা হয় মৰাণ জনগোষ্ঠীয়ে
সেই কথাখিনি আপোনালোকৰ যোগেদি আমি কথা ক'ব বিচাৰোঁ বা আমি কথাটো ক'ব বিচাৰোঁ, কথা ক'বলৈ বুলি নহয়, যে আচলতে আমাৰ ৰাতি বিহুটো প্ৰাণৰ হৃদয়ৰ নিভিত্তম কোণত বাহ লৈ থকা এটা পৰম্পৰা। আমি এয়া ঢেকীয়াল গাঁৱত অতীতৰ পৰা পালন কৰি আহিছোঁ আৰু আমি সেয়া আজি ইয়াৰ নিদৰ্শন আপোনালোকক আমি এয়া প্ৰদৰ্শন কৰিছোঁ।